বিজেপি যাম বুলি কৈ আছে বহুতে কোনে বিএলৰ ফালৰ পৰা আহি আছে কথাটো কি ক'ব নাই এইটোতো উৰা বাতৰি ক'ব পাৰে সব দলৰ চেষ্টাটো সবৰে থাকে কিন্তু এইবাৰ আমি 100% বিশ্বাস আমি এতিয়া MCLA হিচাপে 11জন আছে 11জনৰ ভিতৰত সবেই ঠিক আছে থাকিব আৰু MLA আমাৰ 3জন আছে MLAও বিপিও হৈ থাকিব না শপত গ্ৰহণ এনেকুৱা নহয় MCLA সকলে নিজাবকীয়া বক্তব্য ৰাখিছে যে আমি আৰু বেলেগ দলত নাযাম বুলি ইহঁতে আমাৰ সভাত আজি CWC নিজে আহি পেলাই কৈ লৈছে যে আমি বেলেগ দলত নাযাম সেইখিনি কথা প্ৰমোদ বড়ো 11 মাহ হৈ গ'ল কিমান সফল হৈছে হোৱা নাই এইবাৰ এছেম্বলি 17 তাৰিখত হ'ব তাতে আমাৰ বহুত কুৱেশ্যন আছে সেইটো ৰিপ্লাইত গম পাব সি কিমান সফল হৈছে হোৱা নাই এতিয়া ৰাস্তা ঘাটবিলাক জৰাজীৰ্ণ অৱস্থা কি ৰাস্তা মানে যিখিনি বনাইছে আমি 17 বছৰত BPF দলে যিটো কৰিছে সেইটোৱেই আছে একো বেলেগ চেঞ্জ হোৱাটো আমি দেখা নাই সি কৈছিলে ঘৰে ঘৰে চাকৰি দিম সি কৈছিলে সেল্ফ হেল্প গ্ৰুপত 75,000 পইচা দিম এইবিলাক একো হোৱা নাই চবে মিছলীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া CM হয় আৰু মোৰ পুৰণা বন্ধু জানে সি যিটো কাম কৰিছে এক্সেলেণ্ট আমাৰ এনেকুৱা ভিতৰুৱাভাৱে যোগাযোগো নাই অপেন হওক ছেক্ৰেট হওক এতিয়া কোনো যোগাযোগ কৰিব নালাগে দৰকাৰ নাই না আমি বুজাবুজিত আছে এইটো ইহঁতৰ কথা আমি থাকিলে ইহঁতে থাকা নাথাকা ইহঁতৰ কথা নিজা দলৰ স্থিতি নিজা ল'ব কিবা পৰিৱৰ্তন হ'ব পৰিৱৰ্তন মই একো দেখা নাই এতিয়া BTC পৰিৱৰ্তন একো দেখা নাই মই এতিয়া